নমস্কাৰ। নিজক বিশ্বাস কৰিলে শক্তি হৈ পৰে আৰু আনৰ ওপৰত বিশ্বাস কৰিলে দুৰ্বল হৈ পৰে। আপুনি যেতিয়া সঠিক আছিল তেতিয়া কাৰো মনত নাথাকে, কিন্তু আপুনি যেতিয়া ভুল কৰে সকলোৰে মনত থাকে। শ্ৰীকৃষ্ণই কৈছে যে জন্ম হোৱাজনৰ মৃত্যু নিশ্চিত। তেনেকৈ মৃত এজন পুনৰ জন্ম হ'ব। গতিকে যিটো অনিবাৰ্য তাত শোক নকৰিব। মানুহ যিমানেই ধুনীয়া নহওক কিয় তাৰ ছাঁ সদায় ক'লা। মই শ্ৰেষ্ঠ, সেইটো আত্মবিশ্বাস, কিন্তু মই অকলেই শ্ৰেষ্ঠ, ই অহংকাৰ। কৃষ্ণই ক'লে, মই সকলোৰে কথা শুনো, কিন্তু মোৰ কথা কোনে শুনে? কোনো ব্যক্তিয়ে যেতিয়া কোনো ভুল কাম কৰে তেতিয়া তেওঁ বাওঁ সোঁ আগলৈ আৰু পিছলৈ চায়, মাত্ৰ ওপৰলৈ চাবলৈ পাহৰি যায়। সদায় সৰু সৰু ভুলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ মানুহ পাহাৰৰ পৰা নহয়, শিলৰ পৰাহে উজুতি খায়।